নমস্কাৰ, কি খবৰ? মই আছোঁ বৰ্তমান ডিমাপুৰত। যোৱাকালি ৰাতি মই ডিমাপুৰতে থাকি দিলোঁ হোটেল এখন লৈ কিনে, আৰু এতিয়া সময় হৈছে 5:30মান হৈছে, আৰু মই যাম মণিপুৰ। তো বলক মোৰ লগতে ষ্টেণ্ডলৈকে যাম। এইখন হোটেলতে কালি মই আছিলোঁ ৰাতি। বহুত ধুনীয়া হয় হোটেলখন, আৰু মই ইয়াৰ পৰাই যাম মণিপুৰ, আৰু ইয়াতে গাড়ী পাম মণিপুৰৰ। এতিয়া চাওক কিমান ধুনীয়াকৈ গেটখন বনাইছে, নাগালেণ্ডৰ গেটখন। এতিয়া আমি পাই গ'লোঁ আহি কিনে কহিমা, আৰু কহিমা টাউনখন বহুত ধুনীয়া দেই, বহুত ধুনীয়া টাউন। একে বেকা ভঙা চিঙা বাট পাৰ কৰি কিনে এতিয়া আপোনালোকে চাওক খেতি, ইয়াৰে খেতি, আৰু ইমান ধুনীয়া লাগিছে চাবলৈ। চাওক একদম কাষেৰে নদী বৈ গৈছে, আৰু আমাৰ অসমৰ নিচিনাকৈ ইয়াত ধান বগিছে বৰ্তমান চাওক। আৰু এতিয়া মই আহি কিনে পাই গ'লোঁ উখৰুল মণিপুৰ। এইখন চাগে কিবা এখন ষ্টেজ হ'ব, আৰু ইয়াত চাগে কিবা কিবি ফাংচন হয়। আৰু আপোনালোক যিপিনে চাব মানে এইপিনে একদম পাহাৰ একদম ধুনীয়া পৰিৱেশ। তো মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত।